নমস্কাৰ বন্ধুসকল, মই আনলাকিকুফা 2.0 আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এই যাত্ৰা ইটানগৰলৈ বুলি বাটতে কমলা দেখিলোঁ। কমলাৰ জুতি ল'লোঁ বাইদেউকেইজনীৰ পৰা কমলা লৈ গাড়ীত বহি খাই আমি ইটানগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। এয়া আৰু লাহে লাহে আমি গোটেইকেইটা দেৱজিৎ দা, কুকদা, মই আৰু দাদা এজন দেৱাশিষ এনেকৈ গোটেইকেইটা ইটানগৰলৈ বুলি আহিছোঁ। কোন ঠাইলৈ গৈ আছোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণাসকলে কমেণ্টত মৰমবোৰ দি যাব বুলি আশা ৰাখিলোঁ। আৰু এয়া আমি ইটানগৰ টাউন সোমাই দিলোঁহি। গোটেইকেইটাই খুব ধুনীয়াকৈ কমলা যিহেতু লৈ আহিছিলোঁ, কমলাৰ জুতি লৈ ৰাস্তাটো গান শুনি শুনি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া দেৱাশিষ, মই আৰু উৎপল দা পিছত আৰু কুকদা দাদাজন আগত। আৰু জীৱনত ফাৰ্ষ্ট টাইমত কাৰণে এনেকৈ টাৰ্নেলত সোমালোঁ। আগতে ট্ৰেইনৰ সৰু সৰু কিছুমান হেৰিয়ত সোমাইছিলোঁ যদিও ইমান ডাঙৰত সোমোৱা নাছিলোঁ। আৰু আমি আহি আছোঁ ইটানগৰৰ বুদ্ধ মন্দিৰলৈ বুলি। আৰু চাওকচোন এনেকৈ টুৰিজিমৰ গাড়ীও আহিছে বাহিৰৰ পৰা। গাড়ীখন ৰখাই লৈ গোটেইকেইটাই নামি আহিলোঁ, যিহেতু ইয়াৰ পৰা আৰু গাড়ী যাব নিদিয়ে। পাৰ্কিং এৰিয়া আছে, তাতে আমি গাড়ী চাড়ী ৰখাই গোটেইকেইটা নামি আহিলোঁ। আৰু চাওকচোন কি এটা সুন্দৰ পৰিৱেশ, ইয়াতে প্ৰগ্ৰেম চগ্ৰেমো হয় চাগে দেই। ষ্টেজ বনাই থৈছে, কি হয় নাজানো। আৰু গেটৰ ভাগলৈ আমি সোমাই আহিলোঁ আৰু সঁচাকৈ ইমান এটা ধুনীয়া পৰিৱেশ। সকলোৱে কয় বুদ্ধ মন্দিৰ এটা শান্তিৰ ঠাই, বুদ্ধ মন্দিৰত গ'লে বহুত শান্তি পোৱা যায়। আৰু আহিলোঁ, সঁচাকৈ কোনো কোলাহল নাই, এটা শান্তিময় পৰিৱেশ, কোনো আপোনাৰ তাত নীতি নিয়ম নাই। আপুনি যেনেকৈ গৈছে, যিমতে পূজা কৰিছে, তেখেতলোকৰ কোনো অবজেকশ্যন নাই। আপুনি ফটো মাৰিছে, কিবা কৰিছে, তাত কিবা ফিজ দিবলগীয়া হোৱা নাই। এটা অকল কাৰ পাৰ্কিঙৰ নামত তেওঁলোকে 20 টকা এটা লৈছে, সেইটো কোনো কথা নাই। আৰু খুব ধুনীয়া এটা পৰিৱেশ। আমি উৎপলা মই গোটেইখিনিয়ে মিলি এনেকুৱা ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ, ফটো মাৰিলোঁ, ৰিলচ বনালে। আৰু কুকদাটো ভিডিঅ' বনোৱাত মেইন, গতিকে কুকদাই ইমানেই ভিডিঅ' বনালে আৰু ময়ো চান্স পাই পূৰা ফুৰিছোঁ, ঘূৰিছোঁ, ভিডিঅ' বনাইছোঁ, কি ক'ম আৰু দেই, পূৰা এনজয় কৰিছোঁ। আজি আমি আহিছোঁ ইটানগৰত থকা বুদ্ধ মন্দিৰলৈ। আৰু ইমান এটা ধুনীয়া পৰিৱেশ আৰু কি ক'ম, মানে আপোনালোকক সকলোখিনি দেখুৱাই যাম। আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণাসকলে কমেণ্টত মৰমবোৰ দি যাব। আৰু কি মানে ইয়ালৈ আহিছোঁ আৰু দাদা দুজনমান আহিছে, কুকদা আহিছে, দেৱাশিষ আহিছে, এনেকৈ আহিলোঁ। খুব এটা পবিত্ৰ জেগা আৰু এনেকুৱা ইমানেই ধুনীয়া লাগিছে কি ক'ম মানে। আৰু আপোনালোকে যদি আহিব বিচাৰে ইটানগৰটো, তেতিয়া এই বুদ্ধ মন্দিৰত সোমাই যাব এপাক। খুব এটা ভাল লাগিব, মনটো পবিত্ৰ লাগিব। তো দেখুৱাই গৈ আছোঁ আপোনালোকক কি আছে। আৰু এইবোৰতো বুদ্ধিষ্ট মন্দিৰ বুলি ক'লে এনেকৈ ফ্লেগখিনি থাকে আৰু ইমানেই ফ্লেগ আছে মানে কি ক'ম, মানে এনেই পৰিৱেশটো ভাল লাগে। আৰু ফ্লেগবোৰ চাওকচোন কিমান লগাই থৈ দিছে, কিমান হাজাৰ ফ্লেগ লাগি আছে এনেকৈ। আৰু মোৰ বিশেষ ভাল লাগিছে, কিয় মই মোৰ মায়াবিনীৰ কাৰণে এনেকুৱা ফ্লেগ বিচাৰি ফুৰিছিলোঁ আৰু আজি ইয়াত পাই যাম। দোকানত আছে, মানে মই ষ্টকত দেখি থৈ আহিছোঁ, তো সেইকাৰণে বেছি ভাল লাগিছে এনেকুৱা ফ্লেগখিনি যে পাইছোঁ। মই কওঁৱেই ন, চেলিব্ৰিটি মানুহৰ ক'তনো অনুৰাগী নাথাকে, য'তে ত'তে অনুৰাগী। আৰু কুকদাক পূৰা বডি চডি চুই চাইছে, ফটো চটো মাৰিছে অনুৰাগীয়ে। আৰু মই তেওঁৰ পাছে ঘূৰি ফুৰিছোঁ, কাৰণ ৰিলচ বনোৱাত আৰু ভিডিঅ' বনোৱাত তেওঁকো মানুহ এজন প্ৰয়োজন হয় আৰু মই পূৰা লাগি দিছোঁ। আৰু ইয়াতে এইখিনি কিবা ঘূৰাবলৈ দি থয়, বিশেষ কি হয় নাজানো, কিন্তু জানো যে এটা যে পূজাৰে কিবা এটা অংশ তেওঁলোকে এইটো মানে ঘূৰালে কিবা এটা হয়। আৰু এনেকৈ ডাঙৰো আছে, কিন্তু আমি সৰুখিনি মই নিজে ঘূৰাই পিনি অলপ ফূৰ্তিও ল'লোঁ, ঘূৰালোঁ। আৰু মানুহৰ ভিৰবোৰ বাঢ়িছে নহয়, আচলতে আহি আছে আৰু গৈ আছে, মানে অহা যোৱাটো চলি আছে। আৰু আগফালে দেখিছেই নহয়, বগী ছোৱালীয়ে চাবলৈ মহিমা নে কি গায় আৰু নাগালেণ্ড কহিমা আহিছোঁ। আৰু কুকদাৰ লগত ৰিলচ বনাই ধুনীয়াকৈ আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ঘৰলৈ মানে উৎপল দাহঁতৰ ঘৰলৈ। আৰু উৎপল দাহঁতকো ধন্যবাদ জনালোঁ, ইমান এটা ধুনীয়া দিন আমাক উপভোগ কৰালে। তো যাওঁতে আমি বান্দৰদোৱা হৈ গৈছিলোঁ আৰু আহোঁতে গহপুৰ হৈ আহিলোঁ, তাতে কিবা কিবি খাই ল'লোঁ গহপুৰত। আৰু ময়ো আনলাকিকুফা 2.0 আপোনালোকক বিদায় মাগিছোঁ। অন্য এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ, বাই বাই।